हेलो एवरीवन वेलकम टू माय चैनल पॉजिटिव वाइब्स। आज मैं आपनालोकले हाঁহৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি, গতিকে চাওঁ আহকচোন। ৰেচিপিটোৰ বাবে মই লৈছোঁ মাংস, হাঁহৰ মাংস আৰু আলু, আদা নহৰু ইয়াত পিচি লোৱা হৈছে, পিঁয়াজ। প্ৰথমতে কেৰাহীটোত তেল দিয়া হৈছে। তেলখিনি গৰম হোৱাত তেজপাত এটা, কাটি লোৱা পিঁয়াজখিনি দি অকণ সময় ভাজি ল'ম। এইখিনি ৰঙচুৱা হোৱালৈকে এতিয়া ভাজি লোৱা হ'ব। ৰঙচুৱা হোৱাৰ পিছত খুন্দি লোৱা আদা নহৰু বটা দি দিয়া হৈছে। এতিয়া এই গোটেইখিনি অকণ সময় ভাজি ল'ম। এতিয়া ইয়াত মছলা মিহলাম। মছলাৰ ভিতৰত দিছোঁ জিৰা পাউডাৰ, হালধি গুড়ি, ধনিয়া পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ। এই গোটেইখিনি ভালদৰে মিলাই এতিয়া অলপ সময় ভাজি ল'ম। মাংসটো যিমান ভাজিব সিমান টেষ্টি হয়, গতিকে ভালদৰে মিলাই ঢাকোন এখন মাৰি থৈছোঁ গেছটো চিম কৰি, যাতে মাংসখিনিও সিজক। এয়া ভাজা হৈ গৈছে। এতিয়া ইয়াত পানী মিহলাম। পানী মই কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি উতল আহিবলৈ দিম। এয়া উতল আহিছে। উতল অহাৰ পিছত ইয়াত গৰম মছলা ব্যৱহাৰ কৰিম আৰু এই গোটেইখিনি মিহলাই অলপ সময় উতলিবলৈ দিম। এইটোৱে আছিল আজি মই আপোনালোকলৈ লৈ অহা হাঁহৰ মাংসৰ ৰেচিপি। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু ৰেচিপিটো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।